হোৱাটো একেবাৰে সহজ কথা নহয় দেই। মোৰ হাত ভৰি আজিকালি ৰাজধানী এক্সপ্ৰেছতকৈ বেছি তীব্ৰ গতিত চলে বুলি ক'লেও ভুল নহ'ব। কিবাকে ইমানক শুৱাই থৈ দৌৰাদৌৰিকৈ কিটচেনলৈ আহিলোঁ আৰু সি যে আজিকালি মই ওচৰত থাকিলেই শুই যায়, কিন্তু যেতিয়া মই তাৰ ওচৰৰ পৰা আহোঁ সি অকণমান পিছতে উঠিব ধৰিলে। আজি যিহেতু শনিবাৰ ভাবিছোঁ কিবা এটা চিম্পুলকৈ বনাই থৈ দিওঁ, আমি আজি ভেজ খাওঁ যিহেতু। সি আজিকালি ইমান বেছি দুষ্ট হৈছে যে মই যদি কিবা অকণমানো শব্দ কৰোঁ সি শুই থাকিলে সি মানে তৎক্ষণাত গম পাই যায়। আৰু এইখিনি সময় ইমান বেছি যে ৰিক্স হৈ পৰে, কিবা যিকোনো বস্তু মুখত দিব, যিকোনো বস্তু চুব বৰ ৰিক্স হৈ আছে, সেইকাৰণে বহুত বেছিয়ে চকু দিব লাগে। খোজকাঢ়িব পৰা হ'লে বহুত বেছিয়ে দিগদাৰ হয়। আৰু এয়া ভাবিছোঁ ভাত বনাই থাকোঁতে বাকীবিলাক বস্তু ঠিক ঠাক কৰি থওঁ, পাচলিখিনি ঠিক ঠাক কৰি এয়া তাৰ কাৰণে অনা কণীকেইটাও ঠিক কৰি থ'লোঁ। এয়া চাওকচোন, সকলো কাম একেলগে কৰিম বুলি ভাবিলে এনেকুৱাই হয়। গাখীৰো পৰি গ'ল আৰু এয়া ৰাতিৰ ডিনাৰো হৈ গ'ল। আজিৰ ইমানেই আছিলে, নেক্সট লগ পাম।